Good morning everyone, welcome. Good morning everyone. আজি আমি শিৱসাগৰ আহিলোঁ ৰাতিপুৱাই একদম 6:30 বজাতে চব উঠিছোঁ এতিয়া বাজিছে 8টা বাজিলে আৰু অলপ দেৰি হ'ল আজি মানে বহুত আমি ইম্পৰ্টেণ্ট কাম এটা দিছোঁ যে দীপ্তিৰ আই অপাৰেশ্যন আছে মুখত লৈছে কেমেৰা আৰু যিহেতু দীপ্তিৰ গাৰ্জেন আমিয়ে সেইটো কাৰণে আমি ডাঙৰ ডাঙৰ ছোৱালী দুজনী আহিছোঁ আৰু এতিয়া আমি গৈ আছোঁ নেত্ৰালয়লৈ দীপ্তিৰ অকণমান চকুত দুখ পোৱাৰ বাবে তাই আইত কেটৰেক্ট পৰিছিলে আৰু সেই কেটৰেক্ট উঠাবলৈ আমি মেট্ৰ'চিটিলৈ গৈছিলোঁ আৰু তাইৰ লেন্সো বহোৱা হৈছিলে এতিয়া আমি মানে ঘৰৰ পৰা একো খাই অহা নাই যে কিবা এটা খাবলৈ আহিছোঁ আৰু এয়া মানে দোকানৰ মানুহখিনি আমাৰ চিনাকি ওলাইছে আৰু এয়াই কথা পতাত বিজি আৰু পূৰা ভয় কৰি আছে আৰু একো নাই আৰু মানে ইয়াত মানে ইয়াত থাকে ন অফিচত বহুত ভাল ইমান ভালকৈ আমাক ট্ৰিট কৰিছে খাবলৈ ইয়ালৈ নিছে ভয় নকৰিবা আমি আছোঁ নহয় একো নাই ভয় কৰিবলৈ আমি আছোঁ দীপ্তি ভয় লাগিছে ন বুজি পাইছোঁ দে একো নাই তাৰপিছত উৎপাত কৰিব লাগিব আৰু ভয় লগাইছে বুলি নাই ৰাতিপুৱা আমাৰ তিনিদিন মাজত ইমানেই ডাঙৰ এখন কাজিয়া হ'ল কোনেও নাখাই নে বুলি একদম খালী পেটে আহিছোঁ তাৰপৰা ৰাস্তাত আকৌ কল কিনি লৈছোঁ কল খাই বৈ আই অপাৰেশ্যনৰ পাছত যি মানিব লাগিব সেই বিষয়ে কাগজখন সম্পূৰ্ণ লিখা আছিলে আৰু সেইজনী দীপ্তি একেবাৰে কাপোৰ কানি পিন্ধি ল'লে আৰু অপাৰেশ্যনৰ কাৰণে আমি ৰোড লৈ এতিয়া বহি আছোঁ যেতিয়া অপাৰেশ্যন থিয়েটাৰত গ'ল আৰু এক ফাইনেলি নিলে হৈছে আৰু এতিয়া অপাৰেশ্যন কমপ্লিট ভাগৰ লাগিছে কেইটা হৈছিল এতিয়া 11 now ফাইনেলি দীপ্তিৰ আই অপাৰেশ্যন ছাকচেছফুলি কমপ্লিট হ'ল সেইজনী আছে এতিয়া অলপ ৰেষ্ট লৈছে তাৰপিছত আমি তাক লৈ যাম আৰু ঘৰলৈ বাইদেউ এতিয়া উঠিলে মেলিলে তাই এতিয়া পাৰিছে আৰু অলপ পাছত ঘৰলৈ নিব ছেপ্টেম্বৰ আৰম্ভণি হৈছে বেমাৰীৰ নিচিনাকৈ আমাৰ আজি ৰাতিপুৱা একদম ভাগৰ আমি গৈছোঁ তিনিজনী একেবাৰে খালী পেটত একোৱে খাই যোৱা নাছিলোঁ পানী টিপালৰ বাহিৰে তাৰপিছত এতিয়া একদম ভোক লাগিছে ভাতৰ যোগাৰ কৰোঁ আৰু বেমাৰী ফিল হৈ গৈছে এয়া বেমাৰী পালেহি দেখিছেনে সেয়া এইবোৰ বেমাৰী অপাৰেশ্যন কৰিছে এজনী আৰু এজনী একদম ঢেল খাই দিলে এদিন ভাত অকণমান দেৰি ভাত নাখাওঁতে তাই মোৰ ঘূৰাইছে মোৰে বহুত এনাৰ্জি আছে দেই আমি চবে এতিয়া ভাত চাত খালোঁ আৰু বহুত ভোকে লঘোণে আহিছিলোঁ এতিয়া চবে ভাগৰ যোৱাইছে সেয়া বেমাৰী এজনী এয়া এতিয়া আৰু তাই বেণ্ডেজটো খুলিবলৈ হৈছে মানে 4টা বজাত দিছিলে ন 4টা বাজিছে আৰু সাজু হৈছে চবে আৰু পূৰা একদম চেনিটাইজ কৰিছে হাত চাত ধুনীয়াকৈ খুলি দিছোঁ কি হ'ল ছবি স্পষ্ট দেখি পাইছ বৰ্তমান ফিলিং হেপী এতিয়া বোলে তাই চকুৰে স্পষ্ট দেখি পাইছে সেইটো কাৰণে তাই সুখতে তাইৰ চকু পানীয়ে ওলাই গৈছে আমি ৰিলছ বনালোঁ দীপ্তিক মানে একদম আমি মানে যাতে তাই একো বেয়া ফিল নকৰক তেনেকৈ ৰাখিছোঁ কিবা বেয়া লাগিছে নেকি গাৰ্লছ শ্বুড বি ষ্ট্ৰং লাইক হাৰ তাই বহুত ষ্ট্ৰং হয় তাই ইমান ডাঙৰ এটা অপাৰেশ্যন আমি আমাৰ এজন এনেকুৱা অপাৰেশ্যন ছোৱালী নহয়ে চাগে তাই কৰিছে আজি আনকি হস্পিটেলত চব চক তোমাৰ অপাৰেশ্যন কি হৈছে তেনেকৈ চবে এণ্ড বহুত তাই মৰম কৰিছে বহুত ডক্টৰ্ছ এণ্ড নাৰ্ছেছখিনি বহুত ভাল আছিল বহুত হেল্প কৰিলে তাইক এণ্ড আমাক বহুত মৰম কৰিলে আনকি আমাক ফ্ৰীকেও খানাও খোৱালে তো চবকে থেংক ইউ কৈছোঁ যোনে যোনে আজি এই অপাৰেশ্যনটো ছাকচেছফুল হোৱাত ইমানখিনি সহায় কৰিলে স্পেচিয়েলি শইকীয়া ছাৰ যিজন ডক্টৰে তাইৰ অপাৰেশ্যন কৰিলে হয়নে
তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ইফালে বাইদেউ বহুত বেছি টায়াৰ্ড হৈ আছে হ'ব এইকাৰণে আজি আমি বহুত সোনকালে উঠিলোঁ আজি ভিডিঅ'টো বিশেষ একো নাছিলে আমি মানে দীপ্তিয়ে যদি ফিউচাৰত চাই যে তাই এনেকুৱা এটা অপাৰেশ্যনত মানে তাইও যে আছিলে সেইবাবে সেই ভিডিঅ'টো বনাইছোঁ তো আজিলৈ ইয়াতে সামৰিছোঁ বাই টেক কেয়াৰ এণ্ড ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আসমা স্মাইল এটা ভালকৈ দিয়া